কেতিয়াবা আপোনালোকে বিশেষ কিছুমান মানুহ লগ পাইছে সেই মানুহসকলক লগ পাই আপোনাৰ বহুত ভাল ফিল হয় কিছুমান বিশেষ মানুহক আৰু এনেকুৱাও হয়তো আপোনালোকৰ হৈছে যে কিছুমান বিশেষ মানুহক লগ পালে আপোনাৰ খুব খং উঠি আহে যে কেনেকুৱা ধৰণৰ মানুহ কেনেকুৱা ধৰণৰ কথা কয় মানে আপুনি তেওঁলোকৰ লগত আপোনাৰ মিল নহয় আচলতে আপোনাৰ মনৰ মিল নহয় আপুনি তেওঁলোকৰ কথা বতৰা আচলতে ভাল নাপায় তো এইটো কিহৰ কাৰণে হ'ব পাৰে মই কৈ আছোঁ ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ কানেকশ্যন আমি সেই বিশেষ মানুহসকলৰ লগতহে আমি বেছি ক্ল'জ ফিল কৰিম যিবিলাকৰ ড্ৰাইভাৰ বা যিবিলাকৰ কণ্ডাক্টৰ নাম্বাৰ আমাৰ নাম্বাৰবিলাকৰ লগত মিল থাকে মই আকৌ এবাৰ কৈ দিওঁ ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ কি মই কৈছোঁৱেই যেনেকৈ ড্ৰাইভাৰ এজনে গাড়ীখন চলাই গৈ থাকিব কণ্ডাক্টৰজনে যেনেকৈ গাড়ীখনৰ পৰা পইচা তোলাত সহায় কৰে বা গাড়ীখনৰ পৰা ক'ত নামিব মানুহবিলাক এই বিশেষ কথাত যেনেকৈ কণ্ডাক্টৰজনে ড্ৰাইভাৰজনক সহায় কৰি গৈ থাকে ঠিক তেনেকৈ নিউমলজিৰ মতে আমাৰ বিভিন্ন নাম্বাৰ আছে তাৰে ভিতৰত ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ নাম্বাৰটো বহুত ইম্পৰ্টেণ্ট হয় ড্ৰাইভাৰটো ভাল হ'লেই নহ'ব আচলতে কণ্ডাক্টৰজনো ভাল হ'ব লাগিব যদি কণ্ডাক্টৰজনে কি কৰে যে গাড়ী পইচা মাৰিছে ধৰি লওক তেওঁ নাইবা তেওঁ কি কৰিছে যে তেওঁ ভালদৰে তেওঁ ডিউটি কৰা নাই তো তেতিয়া কি হ'ব পাৰে যে ড্ৰাইভাৰটো ভাল হ'লেতো নহ'ব তো দুইটা কণ্ডাক্টৰ ড্ৰাইভাৰ আচলতে আপোনাৰ কণ্ডাক্টৰ নাম্বাৰ কেনেকৈ উলিয়াব ড্ৰাইভাৰ নাম্বাৰ কেনেকৈ উলিয়াব মই অলৰেডি কৈছোঁৱেই তো সেই কণ্ডাক্টৰ ড্ৰাইভাৰ দুইটাই যেতিয়া ভাল হ'ব তেতিয়াহে আচলতে আমাৰ লাইফটো ভালদৰে স্মুথলি যোৱা বা তেনেকুৱা ভাল কিছুমান কাম হয় তো আজি আমি আলোচনা কৰিম ড্ৰাইভাৰ নাম্বাৰ 1ৰ বিষয়ে তো কোনবিলাক মানুহ ড্ৰাইভাৰ নাম্বাৰ 1 হ'ব লাইফৰ ড্ৰাইভাৰ নাম্বাৰ আৰু কণ্ডাক্টৰ নাম্বাৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ড্ৰাইভাৰ নাম্বাৰটোৱে আপোনাৰ যিটো ব্যক্তিত্ব বা পাৰ্চনেলিটি বুজাব আৰু কণ্ডাক্টৰ নাম্বাৰটোক আমাৰ সাধাৰণতে লাইফ পাথ নাম্বাৰ বা ডেষ্টিনি নাম্বাৰ বুলিও কোৱা হয় ডেষ্টিনি বা ভাগ্য আপোনাৰ ভাগ্য সেই চাইডত আপুনি কথাটো অনুভৱ কৰিব হয়তো কেতিয়াবা আপুনি কিছুমান মানুহ দেখিছে কৰি আছিল কিবা এটা হঠাতে চেঞ্জ হৈ বেলেগ এটা লাইনত গুচি গ'ল আৰু ধৰি লওক আপুনি মোকে চাব পাৰে যে মই এটা লাইনত বেলেগ এটা লাইনত আছিলোঁ আৰু হঠাতে এইটো লাইনলৈ গুচি আহিছোঁ তাৰ কাৰণ কি হ'ব পাৰে এইটো হৈছে ডেষ্টিনি বা ভাগ্য আপোনাৰ ভাগ্য য'ত আছে আপুনি তালৈ আচলতে এনেকৈ আহি যায় তাক কোৱা হয় ডেষ্টিনি বা ভাগ্য এই বিষয়ে আমি পাছত আলোচনা কৰিম ড্ৰাইভাৰ কণ্ডাক্টৰ বিষয়ে আজি আমি আলোচনা কৰিম কেৱল ড্ৰাইভাৰ নাম্বাৰৰ বিষয়ে 1ৰ পৰা 9লৈকে এটা চিৰিজ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আজি আমি আলোচনা কৰিম কেৱল ড্ৰাইভাৰ নাম্বাৰ 1ৰ বিষয়ে নমস্কাৰ মই মনিকাই আপোনালোকক স্বাগতম জনাইছোঁ লেটছ এষ্ট্ৰ ৱৰ্কলৈ আজি আমি আলোচনা কৰিম ড্ৰাইভাৰ নাম্বাৰ 1ৰ বিষয়ে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আপোনালোকে হয়তো নহয় আপোনালোকে নিজৰ লগত বহুতখিনি অনুভৱ কৰিব যদি আপোনাৰ ড্ৰাইভাৰ নাম্বাৰ 1 হয় কেনেকৈ গম পাব আপুনি যদি আপোনাৰ ড্ৰাইভাৰ নাম্বাৰ 1 সেই কথাটো গম পাবৰ কাৰণে আপুনি গম পাব লাগিব যদি আপোনাৰ জন্ম যিকোনো মাহৰ 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ আৰু 28 তাৰিখ ডেট 1 10, 19 আৰু 28 যদি যিকোনো এটা দিন হয় তেতিয়া আপোনাৰ ড্ৰাইভাৰ নাম্বাৰ হ'ব 1 আৰু আপোনাৰ যিটো ড্ৰাইভাৰ নাম্বাৰ 1 হ'ব আমাৰ নিউমলজিৰ মতে 9টা গ্ৰহ আছে নৱগ্ৰহ বুলি আমি যেনেকৈ কওঁ 9টা গ্ৰহৰ যিটো আপোনাৰ ৰুল কৰিব যিটো আপোনাৰ অধিপতি সেয়া হৈছে সূৰ্য বা চান আমি জানো যে সূৰ্যৰ লগত সম্বন্ধ যিটো আছে নাম্বাৰ 1ৰ মানুহবিলাকৰ সূৰ্যটো যেনেকৈ তেজস্বী সকলোবিলাক শক্তিৰ উৎস হয় সকলোবিলাক শক্তিৰ উৎসৰ লগতে এটা লিডাৰশ্বিপ কোৱালিটি বুজায় সূৰ্যক কেন্দ্ৰ কৰি কি হৈছে সৌৰজগতখন ঘূৰি আছে সোলাৰ চিষ্টেম ঘূৰি আছে ঠিক তেনেকৈ নাম্বাৰ 1 মানুহবোৰে আচলতে দিয়াৰ কাম কৰে যেনেকৈ সূৰ্যই সকলোবিলাক দিয়ে সূৰ্যই আমাক পোহৰ দিছে সূৰ্যই সালোক সংশ্লেষণৰ কাৰণে উদ্ভিদক আমাৰ পোহৰ দিয়ে ভিটামিন ডি দিয়ে ঠিক তেনেকৈ এই 1 নম্বৰ ড্ৰাইভাৰৰ মানুহবিলাকৰ কামেই হৈছে দিয়া আপুনি নিশ্চয় গম ভাবিছে যে মই মানুহক কিয় ইমান সহায় কৰিব লাগে সকলোকে দিওঁ কিন্তু সকলোৱে মোক বেয়াহে পায় তো এই বস্তুটো আচলতে আপোনাৰ কাম হৈছে দিয়া আপুনি দিয়া মানে এনেকুৱা হ'ব আপুনি যিকোনো বস্তু হ'ব পাৰে লাগিলে সেয়া আপোনাৰ পইচা হওক লাগিলে আপোনাৰ সেয়া জ্ঞান হওক লাগিলে সেয়া আপোনাৰ শাৰীৰিক শক্তি হওক মানসিক শক্তি হওক মেণ্টেল লেবাৰ ফিজিকেল লেবাৰ আপোনাৰ মানি উইজডম নলেজ যিকোনো বস্তু হ'ব পাৰে মুঠতে আপুনি দিয়াৰ কাম কৰা হয় নাম্বাৰ 1 যিটো চানৰ লগত ৰিপ্ৰেজেণ্ট সূৰ্য যেনেকৈ পোহৰ দিয়ে বা সকলো বস্তু দিয়ে ঠিক তেনেকৈ আপোনাৰো কাম হৈছে দিয়া বডি লেংগুৱেজ বা শাৰীৰিক বৈশিষ্ট্য কেনেকুৱা এওঁলোকৰ কি দেখা যাব বডি লেংগুৱেজৰ ক্ষেত্ৰত ষ্টেবল হয় বডি লেংগুৱেজত দেখা যাব ষ্টেবল হয় তেওঁলোক খুব বেছি কনফিডেণ্ট হয় আৰু লগতে কি হয় যে তেওঁলোকৰ বডি লেংগুৱেজটোত বহুত বেছি এনাৰ্জি আছে বহুত বেছি শক্তি আছে খুব খঙাল হ'ব তেওঁলোক খুব বেছি এগ্ৰেছিভনেছ আপোনাৰ এটা কোৱালিটি দেখিব যে পটকৈ কথা এটা কোৱাৰ লগে লগে খং কৰি দিব আচলতে তেওঁলোকৰ চেহেৰাত আচলতে সেই এগ্ৰেছিভনেছ বা খঙাল যিটো এইটো দেখা যাব লগতে ষ্টেবিলিটি হয় দেখিবলৈ তেওঁলোক ষ্টেবল হয় এনেকুৱা নহয় যে আৰু তেওঁলোকৰ ইম'শ্যনছবিলাক যিবিলাক আৱেগ অনুভূতি সেইবিলাক তেওঁলোকে আচলতে খোলাকৈ প্ৰকাশ নকৰে যদি তেওঁলোকৰ হাঁহিলেও মানে খুব বেছি খুলি নাহাঁহে তেনেকুৱা ধৰণৰ হয় এটা মিডিয়াম লেভেলত তেওঁলোকৰ ইম'শ্যনছবিলাক থাকে
তেওঁলোকৰ যদি আমি স্বভাৱ যদি চাওঁ, তেওঁলোকৰ কেৰেক্টাৰিষ্টিক যদি চাওঁ, তেওঁলোকৰ নেচাৰ যদি চাওঁ, আমিতো স্বভাৱত তেওঁলোকৰ এটা বেলেঞ্চ থাকে, বেলেঞ্চিং এটা নেচাৰ হয়, সমতা ৰক্ষা কৰিব জানে, সকলোকে তেওঁলোকে সন্মান দিয়ে, তেওঁলোকে ৰিস্ক টেকাৰ হয়, ৰিস্ক ল'ব জানে, তেওঁলোকে ৰিস্ক ল'বলৈ ভয় নকৰে। ধৰি লওক তেওঁলোকে আপুনি এখন ৰাস্তাৰে গাড়ী চলাই গৈ আছে, বেলেগ কোনোবা এজন মানুহে তেওঁ চাব যে ৰাস্তাত ক'ৰবাত গাত কিবা আছে নেকি, খুব সাৱধানে চলাব তেওঁ গাড়ীখন। কিন্তু নাম্বাৰ 1 যদি হয় আপোনাৰ ড্ৰাইভাৰ নাম্বাৰ, তেতিয়া আপুনি কি কৰিব, সেইবিলাক কথা চিন্তা কৰি নাথাকে, যি হয় হ'ব আৰু যাওঁ, তেনেকুৱা ধৰণৰ খুব বেছি আপুনি গাড়ীখন যেনেকৈ চলাই গৈ আছিল সেই ফ্ল'টোতে আপুনি গৈ থাকিব, তেনেকুৱা আচলতে হয়। খুব চিন্তা কৰি নাথাকে আৰু কি হ'ব কি নহ'ব। ঠিক তেনেকৈ লাইফত তেওঁলোকে যদি কিবা বিপদ আহিব বা সেইবিলাকৰ কথা ইমান ভাবি নাথাকে, তেওঁলোকৰ ৰিস্ক ল'ব পৰা যিটো কেপাচিটি, ৰিস্ক ল'ব পৰাৰ ক্ষমতাটো তেওঁলোকৰ আছে। যদি তেওঁ ঘৰৰ সৰু হয়, ধৰি লওক আপুনি ঘৰত দেখিব নহয় যে নাম্বাৰ 1ৰ মানুহটো যদি ঘৰৰ সৰু হয়, তথাপিও তেওঁ ডাঙৰৰ নিচিনা দায়িত্ব ল'ব। দুজন ল'ৰা আছে, নাম্বাৰ 1ৰ ল'ৰাটো হয় ঘৰৰ সৰুৰ, কিন্তু সি কি কৰিব, সেই নাম্বাৰ 2 বাকীখিনি মানুহতকৈ সি যদি বেলেগ মানুহতকৈ সি সৰু যদিও ডাঙৰৰ নিচিনা যিটো দায়িত্ব ল'ব, ৰেছপনচিবিলিটি নিজৰ কান্ধত লৈ ল'ব, মেচিয়ৰ হয়। সৰুতে খুব বেছি মেচিয়ৰিটি লেভেল তেওঁলোকৰ দেখা যায়। কৈছোঁৱে যে তোমালোকৰ ঘৰত যদি 2জন মানুহ আছে, 2জন ককায়েক ভায়েক আছে, নাম্বাৰ 1 যদি সৰু হয়, তথাপিও সৰুজনে কি কৰিব, সেই ডাঙৰজনৰ নিচিনা দায়িত্বৰ বোধ ল'ব। ঘৰৰ কিবা কাম হ'লে, কিবা ইভেণ্ট যদি ঘৰত পাতিছে, বিয়া হওক সকাম হওক, তো সেই দায়িত্ববিলাক নিজৰ কান্ধত পাতি ল'ব। তেওঁ মেচিয়ৰিটি খুব বেছি, তেওঁলোকে কামটো কৰিবলৈ আগবাঢ়ি যাব, ৰেছপনচিবিলিটি ল'ব, আচলতে নিজৰ কান্ধত সেই দায়িত্বটো পাতি লয়, ভাৰটো লৈ লয়। কম বয়সতে তেওঁলোকৰ ডাঙৰৰ নিচিনা বিহেভ কৰে, ডাঙৰৰ নিচিনা ব্যৱহাৰ কৰে। তেওঁলোকে সহজতে কাকো না নকৰে। আপুনি এইটো চাব, মন কৰিব, তেওঁলোকে কোনোবাই যদি তেওঁক কিবা সহায় বিচাৰি আহিছে নহয়, তেওঁলোকে কেতিয়াও না নকৰে, আচলতে সহজতে তেওঁলোকে কেতিয়াও না নকয়। সূৰ্যৰ দৰে যিহেতু গুণ, মই কৈছোঁ যে ছানৰ কোৱালিটিজবিলাক আছে যিটো দিয়া হয়, তো সেইকাৰণে সূৰ্যৰ যদি যেনেকুৱা দিয়ে আমাক সকলো ভিটামিন দিব পাৰে, বা প্লাণ্টছৰ কাৰণে ফটোচিনথেচিছৰ বাবে লাইট দিয়ে, তো তেনেকৈ তেওঁলোকৰ দিবৰ কাৰণে বনিছে। সেইকাৰণে তেওঁলোকে কাকো না বুলি ক'ব নোৱাৰে, যি হ'ব যিকোনো বস্তু তেওঁলোকে শাৰীৰিক শ্ৰম, মই আগতেও কৈছোঁ শাৰীৰিক শ্ৰম হ'ব পাৰে, সেই বস্তুটো দিয়ে। আৰু এওঁলোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট যিটো কোৱালিটি, সেইটো হৈছে খুব বেছি থাকেই মেক্সিমামৰ, সেইটো হৈছে লিডাৰশ্বিপ কোৱালিটি, নেতৃত্ব দিব পৰা গুণ, নেতৃত্ব দিব পৰা এটা গুণ তেওঁলোকৰ আছে। আৰু তেওঁলোকে য'তে যায় ত'তেই সোনকালে নেতৃত্বটো পায়ো যায়। আচলতে এইটো এটা আটাইতকৈ ডাঙৰ কথা যে নেতৃত্বটো দিব পাৰে, কিন্তু ক'ৰবাত যদি গৈছে নহয় এনেকুৱা মানুহবিলাকে, তেওঁলোকে লিডাৰশ্বিপ যিটো কোৱালিটি, যিটো নেতৃত্ব গুণ পাই যায়। কোনোবাই কৈছে নহয় তই এইটো কাম ভাল কৰিব পাৰিবি, এইটো কচোন তই, তেনেকৈ তেওঁলোকে নেতৃত্বটো আচলতে পায়ে যায় য'তে যায়। এইটো তেওঁলোকৰ এটা ভাল কোৱালিটি হয়। তাৰ পাছতে যদি চাওঁ, যেনেকৈ সূৰ্যটো ৰাতিপুৱা ওলাই আকৌ মাৰ যায়, আবেলি সময়ত আকৌ সূৰ্য ওলাই আকৌ মাৰ যায়, ঠিক তেনেকৈ এনেকুৱা মানুহবিলাকে নিজৰ কামটো আচলতে ঠিক সময়ত কৰে, সময়মতে নিজৰ কামটো কৰে, আৰু অন্য মানুহেও যাতে সময়মতে কামটো কৰে, ভালদৰে কামটো কৰে, এইটো তেওঁলোকে আচলতে বিচাৰে। তেওঁলোকৰ আন এটা বৈশিষ্ট্য এইটো যে তেওঁলোকে শাৰীৰিক শ্ৰমৰ লগতে মানসিক শ্ৰমো কৰিব পাৰে, ফিজিকেল লেবাৰৰ লগতে মেণ্টেল লেবাৰো কৰিব পাৰে। আৰু খুব বেছি এম্বিচিয়াছ হয়, খুব বেছি তেওঁলোকৰ উচ্চাকাংক্ষা থাকে, তেওঁলোকৰ খুব বেছি কিবা এটা কৰাৰ ইচ্ছা থাকে। আৰু ধৰি লোৱা আজিয়ে ভাবি থয় যে কালিলৈ মই কি কাম কৰিম, প্লেনিং বনাই লয় তেওঁলোকে যে কালিলৈ এইখিনি কাম মই কৰিম। ঠিক তেনেকৈ তেওঁলোকৰ যিটো উচ্চ আকাংক্ষা থাকে, উচ্চাকাংক্ষা খুব বেছি অভাৰ এম্বিচিয়াছ হয়, তো সেইকাৰণে এই বস্তুটো তেওঁলোকৰ এটা ভাল কোৱালিটি দেখা যায়। আৰু সেই প্লেনিং মতে আচলতে তেওঁলোকে কামবিলাক কৰে, টাৰ্গেট কৰি লয় যে মই এইখিনি সময়ৰ ভিতৰত এইখিনি কৰিম, আৰু সেইমতে ফ'ল' কৰি যায় আচলতে কথাবিলাক, কামবিলাক ফ'ল' কৰে। তেওঁলোকে প্লেনিং কৰে আৰু এক্সিকিউশ্যন কৰাটো তেওঁলোকে ভাল, কাৰ্যত ৰূপায়নো কৰে, আৰু কামটো কৰিবলৈ যিটো প্লেনিং বনাই লৈ আছে, প্লেনিং মতে কামটো কৰিবলৈ যিমান পাৰে চেষ্টা কৰে। যেনেকৈ সূৰ্যৰ কথা কৈছোঁৱেই যে যেনেকৈ ৰাতিপুৱা সূৰ্য ওলাব আৰু আবেলি সময়ত আকৌ অস্ত যাব, নিজৰ কামটো আচলতে খুব ভালদৰে ফ'ল' কৰা মানুহ হয় এওঁলোক। আপোনালোকে নিশ্চয় মন কৰিছে যে সকলো কামৰ আৰম্ভণি একেৰে হয়। যেনেকৈ আমাৰ স্কুল গ'লে আমি প্ৰথম শ্ৰেণীলৈ যাওঁ, ক্লাছ 1লৈ যাওঁ, ঠিক তেনেকৈ ডেটটো আৰম্ভ হয় 1 তাৰিখ 2 তাৰিখ, তেনেকৈ এনেকুৱা মানুহবিলাক হয় যে যিকোনো কাম প্ৰথমে কৰা হয়। যদি ফেমিলি ধৰি লওক প্ৰথমজন ডক্টৰ হ'ব পাৰে, নাইবা ফেমিলিৰ প্ৰথমজন ইঞ্জিনিয়াৰ হ'ব পাৰে, নাইবা আমি যদি চাওঁ ভাৰতবৰ্ষৰ প্ৰথম মহিলা যদি আমি কওঁ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, তেওঁ নাম্বাৰ 1ৰ মানুহ। যদি আকৌ চাওঁ আমি ভাৰতবৰ্ষৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল, তেওঁ নাম্বাৰ 1ৰ মানুহ। তাৰমানে এই নাম্বাৰ 1ৰ মানুহখিনি প্ৰথমে কিবা এটা কাম কৰে, কিবা এটা কাম কৰে। ধৰি লোৱা এই যে কয় যে প্ৰথমে আমুক কৰিলে, আমাৰ ফেমিলি এওঁলোকেই প্ৰথমজন ব্যক্তি যিয়ে আমুক কৰিছে, তো এই বস্তুটো আচলতে নাম্বাৰ 1ৰ মানুহে কৰে। তেওঁলোকে কাৰোলৈকে ভয় নকৰে, খুব সাহসী হয়, খুব ব্ৰেভ, তেওঁলোকে খুব কম বিচাৰ কৰে আৰু কাম বেছি কৰে। কিছুমানে বিচাৰটো বেছি, কাম কম কৰে, কিন্তু এওঁলোকে এনেকুৱা নহয়, এওঁলোকে বিচাৰ কম আচলতে কামটো কৰে। এগ্ৰেছিভনেছ আছে তেওঁলোকৰ, অলপ বিপ্লৱী ধৰণৰো হয়। তেওঁলোকৰ এটা খুব বেছি ভয় কৰি নাথাকে, কাৰোলৈ ভয় নকৰে, নতুন সুবিধা
সুবিধা যদি কিবা পায় তেওঁলোকে ওয়েলকাম কৰে, নতুন সুবিধা পালে আগবাঢ়ি যাব পাৰে, ৰিস্ক ল'ব পাৰে। কৈছোৱে নিজৰ দায়িত্ব বুজি পোৱা মানুহ আৰু দায়িত্বটো নিজে কান্ধত লৈ লোৱা মানুহ, আচলতে ৰেছপন্সিবিলিটি ল'বৰ পৰা মানুহ নাম্বাৰ 1ৰ ব্যক্তিসকল হয়। এওঁলোকৰ আন এটা বৈশিষ্ট্য যে তেওঁলোকে জীৱনত টকা পইচা ঘটক বা নঘটক কিন্তু সন্মান পাবই। আপুনি এইটো মন কৰিব নিশ্চয় যে আপুনি টকা পইচা কিমান ঘটিছে নাই ঘটা, এইটো নহয় যে টকা পইচা আপুনি ঘটিব নোৱাৰে। টকা পইচা ঘটা নঘটা এইটো কথাতকৈ সন্মান আপুনি পাব। যি ঠাইতে যায় আচলতে ৰেছপেক্টটো পায় আৰু কম বয়সতে পায়। যিটো এইটো নহয় যে সন্মান পাবলৈ, ৰেছপেক্ট পাবলৈ বহুত বয়সলৈ আচলতে ৰৈ থাকিব লাগে, এনেকুৱা নহয়। কম বয়সতে এওঁলোকে বহুত বেছি সন্মান পায়। তো এইবিলাক আছিল তেওঁলোকৰ বৈশিষ্ট্যৰ বিষয়ে, নেচাৰ বা তেওঁলোকৰ পাৰ্চনেলিটি এনেকুৱা ধৰণৰ হ'ব পাৰে। যদি ড্ৰাইভাৰ নাম্বাৰ 1ৰ কেৰিয়াৰ কেনেকুৱা ক্ষেত্ৰত বাচিব লাগে এইটো চাওঁ, তো কেৰিয়াৰ যিহেতু কৈছোৱেই যে তেওঁলোকে লিডাৰশ্বিপ কোৱালিটি আছে, তো সেইকাৰণে তেওঁলোকে পলিটিক্সত যাব পাৰে বা য'ত লিড ল'ব পাৰে। আচলতে কোনো অনুষ্ঠান এটাৰ হেড হ'ব পাৰে, CEO হ'ব পাৰে, নিজেও বিজনেছ কৰিব পাৰে, য'ত লিডাৰশ্বিপ কোৱালিটিটো লাগে, আচলতে য'ত লিড ল'ব পাৰে নিজে। তেওঁলোকে এইটো প্ৰতি মন কৰিব যে তেওঁলোকে আনৰ যিটো তলত, লোকৰ আণ্ডাৰত কাম কৰি সদায় বেয়া পায়। কৰিব পাৰে কিন্তু তেওঁলোকে আধাতে হয়তো এৰি দিব বা বেয়া পায়, তেওঁলোকে কৰিব নোৱাৰে লোকৰ আণ্ডাৰত কাম। তো সেইকাৰণে তেওঁলোকে সদায় এনেকুৱা ধৰণৰ কেৰিয়াৰ বাছি লোৱাটো উচিত, যিটো কেৰিয়াৰত আচলতে তেওঁলোকে নিজে লিড ল'ব পাৰে। লাগিলে সেয়া নিজৰ বিজনেছ হওক, লিডাৰশ্বিপ কোৱালিটি য'ত উলিয়াব দেখাব পাৰে, পলিটিক্স হ'ব পাৰে, য'ত তেওঁলোকে বিজনেছ কৰিব পাৰে, নিজৰ সেল্ফ ৰিলায়েন্সৰ কাৰণে কিবা কৰিব পাৰে। তো তেনেকুৱা ক্ষেত্ৰত যদি তেওঁলোকে কেৰিয়াৰ বাছি লয়, তেতিয়া তেওঁলোক সফল হোৱাৰ বহুত বেছি চান্স আছে। এইটো নহয় যে বাকীবিলাক ক্ষেত্ৰত তেওঁলোকৰ কেৰিয়াৰ নাই, কিন্তু বাকীবিলাকৰ ক্ষেত্ৰতো কেৰিয়াৰ আছে, যিহেতু তেওঁলোকে লোকৰ আণ্ডাৰত কাম কৰি বেয়া পায়। আপুনি যদি নাম্বাৰ 1ৰ মানুহ হয়তো নিজেই গম পাইছে যে কাৰোবাৰ তলত কাম কৰি আপুনি বেয়া পায়। তো সেইকাৰণে আপুনি য'ত লিডাৰশ্বিপ কোৱালিটিটো দেখাব পাৰে, য'ত আপোনাৰ লিডাৰশ্বিপ কোৱালিটি কামত আহে, তেনেকুৱা ধৰণৰ কেৰিয়াৰত গ'লে আপুনি বহুত বেছি আগবাঢ়ি যোৱাৰ চান্স আছে। পজিটিভখিনি বহুতখিনি ক'লোঁ, পজিটিভৰ লগতে অকণমান নিগেটিভো কওঁ। নিগেটিভ মানে এইটো বেয়া ভাবি নহয়, আচলতে নিগেটিভ তেওঁলোকৰ এইটোৱে যে তেওঁলোক কেতিয়াবা অহংকাৰী আৰু কেতিয়াবা উগ্ৰ হয়। এগ্ৰেছিভনেছ এটা আছে বহুত বেছি, প্ৰত্যেকৰ নাম্বাৰ 1ৰ মানুহৰে হ'ব এইটো। খুব এগ্ৰেছিভনেছ, অকণমান অহংকাৰী, এনেকুৱা ধৰণৰ অলপ মদগৰ্বী টাইপ, মানে এনেকুৱা ধৰণৰ কোৱালিটি। মই কৈছোঁ যে চানটো যিহেতু একেটা ঠাইতে থাকে, আমি জানো যে সূৰ্যৰ চাৰিওফালে পৃথিৱীখন ঘূৰি থাকে। তো সূৰ্যৰ সেইটো আচলতে কোৱালিটি যে সূৰ্যটো ভাবিছে যে মই তোমালোকক ইমান সুবিধা দিম, মই তোমালোকক ফটোচিনথেচিছৰ কাৰণে প্লাণ্টছক দিছোঁ সুবিধা, পোহৰ দিছোঁ, তোমালোকৰ কাৰণে লাইট দিছোঁ, ভিটামিন দিছোঁ, ইমানবিলাক মই তোমালোকক সুবিধা দিছোঁ। সেইকাৰণে মই কিয় তোমালোকৰ চাৰিওফালে ঘূৰি থাকিম? মই যিহেতু চান হয়, তো মোৰ চাৰিওফালে তোমালোকে ঘূৰি থাকা। তো সেই বস্তুটো আচলতে অকণমান অহংকাৰ, অকণমান এগ্ৰেছিভনেছ, অকণমান মদগৰ্বী বুলি যে কয়, সেই বস্তুটো আচলতে নাম্বাৰ 1ৰ মানুহবিলাকৰ থাকে। প্ৰত্যেকৰে থাকে, নাথাকে বুলি ক'লে ভুল হ'ব। আচলতে থাকে বহুতৰে, আপুনি অনুভৱ কৰিব। হয়তো আপুনি নিজে কথাটো গম নাপাব, কিন্তু অন্যই বস্তুটো আপোনাৰ দেখা পাব। আচলতে যিহেতু লিড লৈ কৈছোঁৱেই, তো লিড লোৱাৰ কাৰণে আচলতে কেতিয়াবা নিজকে ৰজাৰ লগত তুলনা কৰোঁ, চানটোক মানে। তো চানটোৱে কৈছে যে মই ইমান সুবিধা দিম, মই কিয় কাম কৰিম? যেনেকৈ ৰজাই কি কৰে যে ডাইৰেকশ্যন দিয়ে, ৰজাইটো নিজে কাম নকৰে। ঠিক তেনেকৈ ৰজাৰ দৰে যিটো কোৱালিটি, সেই কোৱালিটিটো আচলতে থকা দেখা যায়। তো এইটো এটা কথা যে তেওঁলোকে জনা উচিত যে তেওঁলোকৰহে ইমান এনাৰ্জি আছে, তেওঁলোকৰ ইমান শক্তি আছে। যেনেকৈ চানটোৰ ইমান এনাৰ্জি আছে, কিন্তু তেওঁ ওচৰে পাজৰে থকা মানুহখিনিৰ ইমান শক্তি নাথাকিবও পাৰে। সেইকাৰণে তেওঁলোকে কেতিয়াবা বেলেগ মানুহক জবৰদস্তি কামটো কৰাব বিচাৰে, কিন্তু এইটোৰ পৰা আঁতৰি থকাটো উচিত। কিয়নো কৈছোঁৱেই যে তেওঁলোকৰ এনাৰ্জি নাথাকিব পাৰে লগত কাম কৰা মানুহবিলাকৰ, যিহেতু তেওঁহে এনাৰ্জি আছে, যিটো চানে এনাৰ্জিক বুজায়। বাকীখিনি এনাৰ্জি নাথাকিব পাৰে। মুনৰ ক্ষেত্ৰত যদি এনাৰ্জি নহ'ব পাৰে, 15 দিন ওলাই 15 দিন লুকায়, ঠিক তেনেকৈ তেওঁলোকে এইটো কথাত অকণমান মন দিয়া উচিত। বাকী ঠিকে আছে, আপোনাৰ গোটেইখিনি বস্তু ভাল আছে, কিন্তু এই যে খুব বেছি এগ্ৰেছিভনেছ, এইটোৱে অকণমান বেয়া কোৱালিটি বা অলপ নিগেটিভ এছপেক্ট দেখা পোৱা গৈছে। কেতিয়াবা এওঁলোক কি হয় যে অভাৰ ডমিনেন্স বা বছি টাইপ হৈ যায়, মানে বছ দেখাবলৈ যোৱা ধৰণৰ অকণমান অভাৰ ডমিনেন্স টাইপৰ এইটো হয়, যিটোৰ কাৰণে মানে অলপ বেলেগে বেয়া পাবও পাৰে। কিয় যে এনেকুৱা ধৰণৰ কৰিছে, মানে বেছি কৰিবলৈ যায় নেকি? এই বস্তুটোৰ কাৰণে আচলতে সদায় হেড, যিবিলাক তেওঁৰ ওপৰত কাম কৰা মানুহ, তেওঁলোকৰ সদায় এটা খেলি মেলি অলপ ধৰণৰ হয়। তেওঁলোকে বেয়া পায়, আচলতে তেওঁলোকৰ লগত মতভেদ হ'ব পাৰে। তেওঁলোতকৈ ওপৰৰ যিখিনি হেড বা ওপৰত কাম কৰা মানুহৰ লগত তেওঁলোকে বেয়া পায় যে তেওঁলোকতকৈ যদি ওপৰত কোনোবা থাকে, তেওঁলোকে অকণমান
অকণমান বেয়া পায় আচলতে কিয় থাকিব এনেকুৱা ধৰণৰ হয় আৰু সেইকাৰণে তেওঁলোকৰ লগত মতভেদ হৈ থকা দেখা যায় আৰু কেতিয়াবা কি হয় যে নিগেটিভ যদি চাওঁ কেতিয়াবা একো নভবাকৈ বহুত ফাষ্ট ডিচিশ্যন লয় যে এইটো মই কৰিমেই লগালগ মানে লৈ লয় ডিচিশ্যনটো খুব ভাবি নাথাকে তো এই ক্ষেত্ৰত কেতিয়াবা কি হ'ব পাৰে যে যিহেতু খুব ফাষ্ট ডিচিশ্যন লয় অকণমান সমস্যা হ'ব পাৰে যিহেতু মই কৈছোঁৱে তেওঁলোকে ৰিস্ক টেকাৰ হয় ৰিস্ক ল'ব পাৰে যাৰ ফলত কেতিয়াবা পাছলৈ পস্তাবলগীয়াও হ'ব পাৰে তো এইখিনি আছিল তেওঁলোকৰ নিগেটিভ যিখিনি কোৱালিটি বা যিখিনি নকাৰাত্মক এতিয়া চাওঁ তেওঁলোকৰ লাকি নাম্বাৰ কি তো লাকি নাম্বাৰৰ ক্ষেত্ৰত যদি চাওঁ তেওঁলোকৰ কাৰণে নাম্বাৰ 1 নিজৰ নাম্বাৰটো তেওঁলোকৰ কাৰণে সদায় লাকি নাম্বাৰ 1 কেতিয়া হ'ব যেতিয়া আপুনি কৈছোঁ 1 হ'লে 10 হ'লে 19 হ'লে 28 হ'লে তো সেইটো হ'ব আপোনাৰ কাৰণে লাকি নাম্বাৰ আৰু এই ধৰি লোৱা আপুনি এই যিটো কালাৰ লাকি কালাৰ যদি চাওঁ সূৰ্যৰ কালাৰ কেনেকুৱা হ'ব সূৰ্যৰ কালাৰ অৰেঞ্জৰ লগত আমি ৰিলেট কৰিব পাৰোঁ গল্ডেনৰ লগত ৰিলেট কৰিব সোণালী ৰং হ'ব পাৰে তাৰপাছতে তোমাৰ ব্ৰাউন কালাৰ অৰেঞ্জ কালাৰ তো এইকেইটা কালাৰক আমি সূৰ্যৰ লগত যিটো ৰিলেট কৰিব পাৰোঁ সূৰ্যৰ লগত তুলনা কৰিব পাৰোঁ এইকেইটা কালাৰ তেওঁলোকে ইউজ কৰিলে ভাল ফল তেওঁলোকৰ লাকটো অকণমান এনহেঞ্চ হোৱাৰ চান্স আছে তো আনলাকি যদি কওঁ ব্লেক আৰু ৰেড কালাৰটো তেওঁলোকে আচলতে এভইড কৰাটো ভাল তেওঁলোকৰ কাৰণে আনলাকি নাম্বাৰ যদি চাওঁ 8 আৰু 6 তো 8 6 সেইটো তেওঁলোকৰ কাৰণে আনলাকি নাম্বাৰ হ'ব আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কৈছোঁ নাম্বাৰ 1 হ'লেও ভাল যিটো একে ধৰণৰ সদায় নিজৰ নাম্বাৰটোৰ প্ৰতি এটা ভাল তেওঁলোকৰ কানেকশ্যন আছে তো নাম্বাৰ 1ৰ ক্ষেত্ৰত ভাল হ'ব এওঁলোক কি হয় যে কম বয়সতে প্ৰেমত পৰে আপোনালোকে মন কৰিব আপোনালোকে যদি নাম্বাৰ 1 হৈছে তেতিয়াহ'লে খুব কম বয়সতে হয়তো প্ৰেমত পৰিছে কিন্তু প্ৰেমৰ ক্ষেত্ৰত সফল হয়তো হোৱা নাই প্ৰেমৰ ক্ষেত্ৰত খুব বেছি লাকি নহয় এনেকুৱা মানুহবিলাক যিহেতু মই কৈছোঁৱেই যে সূৰ্য যেনেকৈ ৰাতিপুৱা ওলাই আকৌ গধূলি সন্ধিয়া মাৰ যায় ঠিক তেনেকৈ এওঁলোকে নিজৰ কামটোক বেছি ইম্পৰ্টেণ্ট দিয়ে নিজৰ কামৰ লগত লাগি থাকোঁতে মানে পাৰ্টনাৰক টাইম দিব নোৱাৰা হৈ যায় তো যিটোৰ কাৰণে ৰিলেশ্যনশ্বিপ এটা বহুত বেছি লাষ্টিং নহয় এওঁলোকৰ বহুতৰ হয়তো নহয় যে সকলোৰে হ'ব বহু ক্ষেত্ৰত হয় আৰু প্ৰথম চোৱা সময়ত হ'ব পাৰে বা পাছৰ চোৱা সময়ত কোনোবা এটা সময়ছোৱাত কিন্তু এইটো হ'ব পাৰে গোটেই লাইফটো নহ'ব পাৰে কিন্তু আপুনি এইটো অনুভৱ কৰিব যে পাৰ্টনাৰক টাইম দিব পৰা নাই যিটো আপোনাৰ কামৰ ক্ষেত্ৰত আপুনি বেছি গুৰুত্ব দিয়ে যাৰ ফলত ৰিলেশ্যনশ্বিপটো ভালকৈ আগবাঢ়িবলৈ অকণমান অসুবিধা হয় আচলতে কম্পেটিবিলিটি যদি চাওঁ কোনবিলাক মানুহৰ লগত আপোনাৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ভাল হ'ব তো কম্পেটিবিলিটি চলে কৈছোঁৱেই যে নাম্বাৰ 1ৰ মানুহ যিটো হয় সেইকাৰণে নাম্বাৰ 1ৰ মানুহৰ লগতে আপোনাৰ ভাল আৰু নাম্বাৰ 2ৰ লগত আপোনাৰ কম্পেটিবিলিটি ভাল হ'ব নাম্বাৰ 1 আৰু নাম্বাৰ 2 লগতে যিটো নাম্বাৰ 2টো মুনৰ হয় ছান আৰু মুনৰ যিটো কম্বিনেশ্যন অভিয়াছলি ভাল হ'ব তো নাম্বাৰ 2ৰ লগত আৰু নাম্বাৰ 7ৰ লগতো অলপ আপুনি ভাবিব পাৰে এইটো হৈ গ'ল আপোনাৰ লাকি নাম্বাৰ আৰু কম্পেটিবিলিটিৰ কথা এতিয়া চাওঁ তেওঁলোকৰ ভাল দিননো কেতিয়া বেয়া দিন কেতিয়া আচলতে যেতিয়া যিকোনো বছৰ এটাৰ টোটেল কৰি 4 হ'ব নাইবা তেওঁ এজ টোটেল কৰি 4 হয় ধৰি লওক এজন মানুহৰ এজটো হৈছে 22 বছৰ 2 + 2 কৰিলে 4 হয় তেতিয়া তেনেকুৱা দিনত আপুনি মনত পেলাই লওক ঘূৰি যাওক যে 22 বছৰ বয়সত আপোনাৰ কি হৈছে যদি আপোনাৰ ড্ৰাইভাৰ নম্বৰ 1 হয় তো ড্ৰাইভাৰ নম্বৰ যেতিয়া আপোনাৰ 1 হ'ব তেতিয়া যিকোনো বছৰৰ যেতিয়া কেলেণ্ডাৰ ইয়েৰটো যদি ধৰি লওক 2020 চন 2020 তো আমি তাক প্লাছ কৰিলে 4 পাম যিকোনো বছৰৰ যেতিয়া যোগ কৰাৰ পাছত 4 হ'ব কেলেণ্ডাৰ ইয়েৰত নাইবা যেতিয়া আপোনাৰ এজ টোটেল কৰি বয়সৰ টোটেল আমি কৰি বয়সৰ মুঠ টোটেল কৰি আমি 4 পাম তেনেকুৱা সময়ত আপুনি হয়তো কিবা সমস্যাৰ সন্মুখীন হৈছে বা হ'ব লগা হৈছে আপুনি এই বছৰটোৰ ক্ষেত্ৰতো চাব পাৰে তো সেয়া আপোনাৰ যিকোনো হ'ব পাৰে আপোনাৰ ইনজুৰি বা আপোনাৰ আঘাত হ'ব পাৰে নাইবা আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত হ'ব পাৰে খুব মানসিক অশান্তি হ'ব পাৰে শাৰীৰিক আপোনাৰ বেমাৰ হ'ব পাৰে পৰিয়ালৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে মাক দেউতাকৰ বেমাৰ হ'ব পাৰে আৰু নাম্বাৰ 1ৰ মানুহখিনি হয়তো এই বছৰটোত মাক বা দেউতাকৰ বিশেষকৈ খুব বেছি স্বাস্থ্যজনিত সমস্যা হৈছে তো এই কথাটো মই অকণমান ধৰিব পাৰিছোঁ স্বাস্থ্যজনিত সমস্যা হয়তো আপোনালোকৰ অনুভৱ কৰিছে যে মাক বা দেউতাকৰ আপোনালোকৰ যিবিলাকৰ নাম্বাৰ 1ৰ মানুহ তো যিহেতু নাম্বাৰ 4 যিটো আহে এই বছৰ 2020 4 হৈছে আকৌ এজ টোটেল কৰি যদি কাৰোবাৰ 4 হৈছে তেনেকুৱা সময়ত আচলতে এনেকুৱা কিছুমান সমস্যা কিবা এটা নহয় কিবা সমস্যাই হয়তো আপোনালোকক জুৰুলা কৰিছে আপুনি নিজে অনুভৱ কৰিব এই কথাটো যদি আপুনি ভালদৰে চায় তো এই চাইডটোৱে কষ্ট দিব পাৰে বাকী ঠিকেই আছে এইখিনি সময়ত আপুনি অকণমান সাৱধানে থকাটো ভাল আপোনাৰ বেয়া কোৱালিটিজখিনি আপুনি ইম্প্ৰুভ কৰাত সেইখিনি আচলতে সাজেশ্যন হিচাপে যদি দিবলৈ যাওঁ সাজেশ্যন হিচাপে নল'ব আপোনালোকে ভাবি ল'ব যে আপোনালোকে কি ভাল কৰিব পাৰি তো সেই ক্ষেত্ৰত যদি চাওঁ যে লিডাৰশ্বিপটো আপোনালোকৰ গড গিফটেড কোৱালিটি হয় আপোনালোকক ভগৱানে দিছে সকলোৱেতো এইটো নাথাকে তাৰমানে আপোনালোকক ভগৱানে দিছে গড গিফটেড যিটো কোৱালিটি হয় তো সেইকাৰণে এইটো আপুনি আচলতে সুবিধা ল'ব লাগে তো এনেকুৱা কাম কৰক য'ত আপুনি লিডাৰশ্বিপ কোৱালিটি আপুনি লিড ল'ব পাৰে আৰু কাম এনেকুৱা কৰিব লাগে কৈছোঁৱেই যে য'ত লিড ল'ব পাৰে লিডাৰশ্বিপ কোৱালিটিটো আৰু বেছি এনহেঞ্চ কৰিব পাৰে আচলতে
তো যেনেকৈ আপুনি কৈছে সানটো সোর্স অফ ইন্সপিরেশন, তেনেকৈ আপোনাৰ নিচিনা মানুহবিলাকে অন্যক ইন্সপায়াৰ কৰিব পাৰে, অন্যক সাহস দিব পাৰে। তাৰ পাছতে যদি চাওঁ আপুনি এনেকুৱা ধৰণৰ মানুহবিলাক কোনবিলাক মানুহৰ এই নাম্বাৰ 1 হয়, সাকসেসফুল মানুহবিলাক যদি চাওঁ, ধীৰুভাই আম্বানী তেওঁ নাম্বাৰ 1 হয়। তাৰপিছত যদি চাওঁ মুকেশ আম্বানী তেওঁ নাম্বাৰ 1 হয়, বিল গেটছ, ঐশ্বৰ্য ৰায়, তো এইবিলাক মানুহৰ আচলতে নাম্বাৰ 1। আকৌ কৈছোঁ প্ৰথমগৰাকী আমাৰ প্ৰধানমন্ত্ৰী যদি চাওঁ ইন্দিৰা গান্ধী নাম্বাৰ 1 হয়। প্ৰধানমন্ত্ৰী যদি কওঁ আমি। দ্বিতীয়তে যদি সাজেশন হিচাপে চাবলৈ যাওঁ তেতিয়াহ'লে তেওঁলোকৰ অহংকাৰ বা অভাৰ এগ্ৰেছিভনেছ যিটো সেইটো অকণমান কমাব লাগিব। অভাৰ বচি টাইপ যদি নহয়, অকণমান অহংকাৰটো কমাব লাগিব, তেওঁলোকৰ অভাৰ এগ্ৰেশ্যনটো কমাব লাগিব, খংটো কমাব লাগিব, তেওঁলোকৰ বছ হোৱাৰ যিটো মানে বচি টাইপ যিটো অভাৰ ডমিনেঞ্চ, অভাৰ বচি এইটো যদি কমায় তেতিয়াহ'লে তেওঁলোকে সকলোতে সন্মান পাব। কৈছোৱেই তেওঁলোকে পইচা ঘটক বা নঘটক তেওঁলোকে সন্মান পাব। এইকেইটা কথা যদি অকণমান মন দিয়ে তেওঁলোকে লিডাৰশ্বিপ যিটো কোৱালিটি আছে গড গিফটেড হয়। তেওঁলোকে অকণমান বেছি অহংকাৰী হ'ব নালাগে, আচলতে অভাৰ ডমিনেঞ্চ হ'ব নালাগে, অভাৰ বচি বা খংটো যদি কমায় তেওঁলোকে য'তে যায় ত'তে সন্মানটো পাব। যিটো সন্মান পোৱাটো তেওঁলোকৰ আছেই, গড গিফটেড কোৱালিটি হয়। লিডাৰশ্বিপৰ লগতে সন্মান পোৱাটো, কম বয়সতে যিটো সন্মান পায়, এইখিনি আছিলে আপোনাৰ বিষয়ে। তাৰপিছত যদি আপোনাৰ হেল্থৰ ক্ষেত্ৰত চাওঁ কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে, তো হেল্থৰ ক্ষেত্ৰত আপোনাৰ মূৰৰ ৰিলেটেড, য' আমি চান যিটো মূৰক ৰিপ্ৰেজেণ্ট কৰে, আপোনাৰ হেডটোক ৰিপ্ৰেজেণ্ট কৰিব, তো সেইকাৰণে আপোনাৰ মূৰৰ ৰিলেটেড হ'ব, মাইগ্ৰেইন হ'ব পাৰে, আপোনাৰ মূৰৰ বিষ হ'ব পাৰে, আৰু পেটৰ বেমাৰ, পেটৰ ৰিলেটেড হ'ব, হয়তো আপোনাৰ ইয়াত ডাইজেষ্টিভ প্ৰব্লেম, গেষ্ট্ৰিক প্ৰব্লেম, তো তেনেকুৱা ধৰণৰ সমস্যা কিছুমান হ'ব পাৰে। এইটো নহয় যে একেবাৰে হৈয়ে থাকিব, কিন্তু আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত মূৰৰ বিষ, মাইগ্ৰেইন, পেটৰ বেমাৰ, এনেকুৱা ধৰণৰ সমস্যা আপুনি অনুভৱ বা এনেকুৱা ধৰণৰ সন্মুখীন হ'ব পাৰে। এইখিনি আছিল নাম্বাৰ 1ৰ বিষয়ে। এইটো এটা জেনেৰেল ৰিডিং হয়, জেনেৰেল এটা কনক্লুজন হয়। আপোনালোকে এইটো নহয় যে সকলোৰে লগত ৰিজনেট কৰিব, কিন্তু বহুত কথাই আপোনালোকৰ লগত হয়তো ৰিজনেট কৰিব। আপোনালোকৰ লগত মিল পাইছে নে নাই এই বিষয়ে আপোনালোকে তলত কমেণ্ট কৰি জনাব। এইটো এটা জেনেৰেল ৰিডিং, আমি বিভিন্ন বেলেগ বেলেগ এনাৰ্জিক একেলগ কৰিবলগীয়া হৈছেতো, আৰু কিমান মানুহ আছে নাম্বাৰ 1ৰ লগত জড়িত, তো গোটেই এনাৰ্জিবিলাকক আমি একেলগ কৰি যিহেতু এটা কনক্লুজনত আহিছোঁ, তো সেইকাৰণে দুই এটা ক্ষেত্ৰত আপোনাৰ হয়তো মিল নাথাকিব পাৰে, কিন্তু বেছিভাগ কথাই আপুনি হয়তো মিল পাব। যদি আপুনি মিল পাইছে বা নাইও পোৱা তেতিয়াহ'লে আপুনি কমেণ্টত জনাব। তাৰ পাছত আমি নেক্সট ষ্টাৰ্ট কৰিম নাম্বাৰ 2ৰ বিষয়ে। যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আপোনাৰ নাম্বাৰ 1ৰ বন্ধুজনক আপুনি দি দিয়ক যে ককটো এনেকুৱা হয় নেকি, আপুনি নাম্বাৰ 1ৰ বন্ধুজনক দি দিয়ক, শ্বেয়াৰ কৰক ভিডিঅ'টো। তো এইখিনি আছিল আজিলৈ। আকৌ পুনৰ নতুন ভিডিঅ'টোতে পুনৰ লগ পাম। আজিলৈ আহোঁ, নমস্কাৰ।